এই মুহূৰ্তত লৈছে এক ব্ৰেকিং নিউজ মহানগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ভাস্কৰ নগৰত দুই যুৱকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে কোনো দুৰ্বৃত্তই জানিব পৰা মতে চিন্তুমণি কলিতা নামৰ যুৱকজন বৰ্তমান চিকিৎসালয়ত আইচিইউত মৃত্যুৰ সৈতে যুঁজি আছে আৰু আনগৰাকী যুৱক ভাস্কৰ ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে হয় পুনৰবাৰ জনাও মহানগৰৰ মাজমজিয়াৰ ভাস্কৰ নগৰত দুই যুৱকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে কোনো দুৰ্বৃত্তই মহানগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা দুই যুৱকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে কোনো দুৰ্বৃত্তই তাৰ চিন্তুমণি কলিতা নামৰ যুৱকজন বৰ্তমান চিকিৎসালয়ত আইচিইউত মৃত্যুৰ সৈতে যুঁজি আছে আৰু আনগৰাকী যুৱক ভাস্কৰ ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আৰু বৰ্তমান গীতানগৰ আৰক্ষীয়ে নিহাৰ আলেমান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে হয় পুনৰবাৰ জনাও মহানগৰৰ মাজমজিয়াৰ ভাস্কৰ নগৰত দুই যুৱকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে কোনো দুৰ্বৃত্তই আৰু সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা চিন্তুমণি কলিতা নামৰ যুৱকজন বৰ্তমান চিকিৎসালয়ত আইচিইউত মৃত্যুৰ সৈতে যুঁজি আছে আৰু আন এগৰাকী যুৱক ভাস্কৰ ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু জানিব পৰা গৈছে বৰ্তমান গীতানগৰ আৰক্ষীয়ে নিহাৰ আলেমান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে মহানগৰৰ মাজমজিয়াৰ চিন্তুমণি কলিতা নামৰ এজন যুৱকক কোনো দুৰ্বৃত্তই চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে যাৰ ফলত ব্যক্তিগৰাকী বৰ্তমান চিকিৎসালয়ৰ আইচিইউত মৃত্যুৰ সৈতে যুঁজি আছে আৰু লগতে আন এগৰাকী যুৱক ভাস্কৰ ডেকাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে কোনো দুৰ্বৃত্তই আৰু সংঘটিত হৈছে এই ঘটনাটো মহানগৰৰ ভাস্কৰ নগৰত আৰু বৰ্তমান জানিব পৰা গৈছে গীতানগৰ আৰক্ষীয়ে নিহাৰ আলেমান নামৰ যুৱকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে News Desk Report, Mirror 7.